মোৰ ওচৰত আছে এজন দৰা আৰু এজনী কইনা। চাওকচোন ইমান মৰম লগা। তোমালোকে কিবা এটা কৈ দিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে? ডাঙৰকে কোৱা, ডাঙৰকে কোৱা। ভাল লাগিছে নে বেয়া লাগিছে? আৰু ডাঙৰকে কোৱা। দৰা কেনেকুৱা লাগিছে তোমাৰ? তুমি ল'ৰা নে ছোৱালী? ছোৱালী? ঠিক আছে বাৰু। আপোনালোক মই দেখুৱাম। এইখিনি মানে এনে দেখাই ল'লোঁ আগতে, তাৰপিছত ভেকচিনত দেখুৱাই আছোঁ আৰু কি কি হৈ আছে চাব। তথাপিও এৰি নিদিম। দেশৰ স্বাৰ্থ, দেশৰ মাটি, দেশৰ সম্পত্তি, আমাৰ ভাষা সজাগ কৰিবই লাগিব। সেয়েহে মই আহিছোঁ, আপোনালোক দেখা কৰিলোঁ। পিছফালৰ পৰা মোক আৰক্ষীয়ে চকৰি পাইছো। হয় হয়, মই দৰমত যাইছো। মমতাই নাই। আপোনালোক কলো নিজৰ ভাষাৰ কথা সদায় ধন্যবাদ। মই যাম, ৰণলৈ যাব লাগিব। তাত এখন মিটিং আছে, জৰুৰী বৈঠক আছে, ছাৰে ফোন কৰিছে। কৰোনা ভাইৰাছ লাগিছে। চালিখানাত বোলে আছে বোলে। বহুত ভাল লাগিছে। আপুনি কিবা এটা কৈ দিয়ক। থেংক ইউ। ঠিক এনেদৰে আমি ভেকচিন কৰি হ'লেও আমি নতুন অসম গঢ়াৰ স্বাৰ্থত আগবাঢ়ি যাব লাগিব। আপুনি যিটো এটা ভেকচিন দিলে, আপুনি যিটো অভিনয় কৰিলে, যিটো ভেকচিন দিলে, নতুন অসম গঢ়াৰ স্বাৰ্থত এনেকুৱা ধৰণে আমাৰ কিছুমান ক্ষতিত হয় আৰু কি নিৰাপত্তা ভাঙি আনৰ মমতাত এইদৰে আহিছিল বা আহিব লাগে বা আমি যাম। স্বাৰ্থ আমি পূৰণ কৰিব লাগিব। ভাষাৰ ধন্যবাদ। ৰাতিপুৱাৰ পৰা মই মোৰ চিঠিটো বিচাৰিয়ে পোৱা নাই। বাসুদেৱ মন্দিৰত বোলে ভেকচিন হৈছে, তাকে আহিছো ৰ। আমাৰ এইবাৰ আনকমন ৰ। হয় নেকি? কিমান টকা লোন ল'ব? 20,000 ল'ম। 2,000 টকা? বাপা, কি কৰিবা 2,000 টকা? 2,000 টকাটো এটি ঘৰ বনাম। আপুনি ক'ত ঘৰ? বৰপেটাৰ পৰা উঠিলে? বাপা, মাল ঘূৰে। ভাল পাই বেয়া আছি নেকি? বাপ পলাইছে নে বেয়া আছি? শেষ শেষ বুঝি নহলে জেলের ব্যথা লাগবে। আমি 10 নম্বর আমার উদযাপন সমিতি